সংখ্যালঘু বসতিবহুল অঞ্চলত য'ত বিজেপি একেবাৰে নাছিলে তাত এই মুহূৰ্তত বিজেপিৰ জয় জয়ময় অৱস্থা। আজিৰ দিনটোত 4খন সভা কৰিম। আজিৰ পৰাটো প্ৰত্যেক দিনাই নগাঁৱত থাকিম, নগাঁৱৰ বাসিন্দা, নগাঁৱৰ ভোটাৰ। মই যি পৰিৱেশ দেখিছোঁ, কেইদিনমানৰ আগত ঢিঙলৈ গৈছিলোঁ, লাহৰীঘাটলৈ গৈছিলোঁ, সকলোৱে বিজেপিক ভোট দিব আৰু সুৰেশ বৰা ডাঙৰীয়াৰ বিজয় সুনিশ্চিত। সংখ্যালঘু লোকসকলক তেওঁলোকক কংগ্ৰেছে কৰা প্ৰতাৰণাৰ কাৰণে তেওঁলোক জাগ্ৰত হৈছে আৰু এতিয়াও তেওঁলোকক কংগ্ৰেছে ভয় খুৱাই আছে। এইবাৰ নতুন নতুন কথা কয়। আগতে কৈছিলে মছজিদ ভাঙি দিব, এইবাৰ বোলে সংবিধান বদলাই দিব। মুঠৰ ওপৰত সংখ্যালঘু ৰাইজক ভয় খুৱাব লাগে। এতিয়া আৰু কোনো ভয় নাখায়। এতিয়া ডেভেলপমেণ্টৰ ৰাজনীতি বিচাৰে। আমি অৰুণোদয় সকলোকে দিছোঁ, আমি ৰেচন কাৰ্ড সকলোকে দিছোঁ, আয়ুষ্মান কাৰ্ড সকলোকে দিছোঁ, এডমিশ্যন সকলোৰে বিনামূলীয়া কৰিছোঁ, চাকৰি সকলোকে দিছোঁ। এই কথাবিলাক ৰাইজে এতিয়া বুজা হ'ল। গতিকে কংগ্ৰেছে যে এই মিছা মিছা কথা কৈ মানুহখিনিক শোষণ কৰিছিল, উন্নয়ন একো কৰা নাছিল, তাৰ বিৰুদ্ধে তাৰ প্ৰতিবাদত ৰাইজ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। সেইকাৰণে সুৰেশ বৰা ডাঙৰীয়া নিশ্চিতভাৱে জয়লাভ কৰিব। আজি আপুনি যিটো সমষ্টিত উপস্থিত আছেন, দেখা পোৱা গৈছে যে চামগুৰি সমষ্টি, সেইদিনাখন ৰকিবুল হুছেইনে কৈছে যে তেজ লগা আঙুলিত ভোট দিব। ৰকিবুল হুছেইন ডাঙৰীয়াৰ স্মৃতি শক্তি যদি ইমান কম হৈ গ'ল, মই কি কৰিম? ৰকিবুল হুছেইন ডাঙৰীয়াই দেখোন এই সুৰেশ বৰা ডাঙৰীয়া কেণ্ডিডেট দিছিলে প্ৰত্যেকবাৰে, 3বাৰ টিকট দিছিলেতো। ৰকিবুল হুছেইন ডাঙৰীয়া আগভাগ লৈছিলে, ব্ৰহ্মপুৰত টিকট দিছিলে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই কেইদিনমানৰ আগলৈকে সুৰেশ বৰা ডাঙৰীয়াক ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি পাতি ৰাখিছিল। তেতিয়া তেওঁৰ গাতো লাগিছিল নেকি তেজ? যদি তেতিয়া সুৰেশ বৰা ডাঙৰীয়া গাত আছিল তেজ, তেতিয়া তেওঁৰ গাতো লাগিছিল চাগে, হয় নহয়? আৰু তেওঁৰ পৰাই বহুতো খানা চানাও খাইছিলে, বহুতো খোৱা বোৱা গোটেইখিনিতো এৰেঞ্জমেণ্ট সুৰেশ বৰা ডাঙৰীয়াই কৰিছিলে। সুৰেশ বৰা ডাঙৰীয়া তাৰ প্ৰতিবাদত বিজেপিলৈকে ওলাইছে। সুৰেশ বৰা ডাঙৰীয়াক তেওঁলোকে কৰা শোষণৰ প্ৰতিবাদত, কৰা দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত। তেখেতলোকৰ স্মৃতি শক্তি যে ইমান কম মই ভবা নাছিলোঁ।